চৰকাৰী নীতি নিৰ্দেশনাক বুঢ়া আঙুলি প্ৰদৰ্শন বন্ধন বেংকৰ পুনৰ বন্ধন বেংকৰ মইমতালি বন্ধন বেংকে দেখুৱালে পুনৰ আচল ৰূপ লকডাউনৰ সময়ত ঘৰে ঘৰে কিস্তি উঠোৱাত নামিছে বন্ধন বেংক বন্ধন বেংকে গ্ৰাহকক কৰি অহা হাৰাশাস্তি তথা ডকাইত সদৃশ ঘটনাৰ কথা এটা সময়ত ধাৰাবাহিকভাৱে প্ৰচাৰ কৰি আহিছিল নিউজ 100ত কেনেদৰে ঋণ পৰিশোধ কৰিব নোৱাৰিলে গ্ৰাহকক কৰা হৈছিল মানসিক অত্যাচাৰ ঋণ পৰিশোধ কৰিব নোৱাৰিলে বেংক কৰ্তৃপক্ষই কেনেদৰে চুচৰাই লৈ যায় বৃদ্ধাক ঘৰৰ পৰা লৈ যায় সোণৰ গহনা আনকি গাৰ তেজ দেহ বিক্ৰী কৰিবলৈ বন্ধন বেংকৰ কৰ্মচাৰীয়ে হেঁচা প্ৰয়োগ কৰাৰ কথা আমি সবিস্তাৰে প্ৰকাশ কৰিছিলোঁ ইয়াৰ পাছতে বন্ধন বেংকক কিছুমান নিয়ম বান্ধি দিছিল আৰবিআইয়ে কিন্তু চৰকাৰী নিৰ্দেশনাক অমান্য কৰি পুনৰ বিতৰ্কত সোমাইছে বন্ধন বেংক চৰকাৰী নীতি নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি লকডাউনৰ সময়ত কিস্তিৰ টকা উঠাবলৈ ঘৰে ঘৰে উপস্থিত হৈছে বন্ধন বেংকৰ কৰ্মচাৰী যাৰ বাবে কলগছিয়াৰ বেছিমাৰীত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ মানা কৰিছিল তোমাক আহিব নালাগে বুলি কৈছে চলি আছে তাৰ মানে বন্ধন বেংকৰ কিস্তিৰ কাৰণে খবৰ লোৱা হ'ল নেকি এইটো বেছিমাৰী বেলেগ দিন খবৰ ল'ব নাহিলে আজি কিয় আহিলে এনেকুৱা মিটিংটো হোৱা নাই যে গোট মিটিং আজি কিয় আহিলে খবৰ ল'বলৈ আজি কিয় আহিলে আহিবতো লাগব আমাৰ ৰিপৰ্ট আহিব লাগিব কালি আহিব লাগিছিল ৰিপৰ্ট কাৰোবাৰ পৰা এজনৰ পৰা ফোন নম্বৰ ল'লোঁ ফোন নম্বৰ লৈ ইয়াক মানা কৰিলোঁ যে আজি যিহেতু ৰাইজে পইচা দিব নোৱাৰে লকডাউন চলি আছে আপুনি আহিব পইচা কেনেকৈ দিব আমাৰ ইয়াতে বেছিমাৰী আৰু আমাৰ বন্ধন বেংকৰ পৰা কিস্তি লৈছিল এতিয়া ছাৰ কিস্তি ল'বৰ কাৰণে মানে বন্ধন বেংকৰ পৰা মানুহজনক পঠাইছে সদস্যবিলাকক মাতি আছিল আমি মানে এওঁক মানে ৰখাইছোঁ যে আপুনি কেনেকৈ আহিল আৰু এই মানুহখিনি নাহিব হয়তো ব্যক্তিগত কোনোবা এজনৰ পইচা আছে তেওঁ দিব পাৰে কিন্তু চবৰতো পইচা নাই পইচা লৈছোঁ পিলপিলি কিনিছোঁ সেইটো কমাই কৰি আমি দিম বুলি ভাবিছোঁ এতিয়া নকবান্ধন দিছে চৰকাৰে বুলি আমি পইচা কৰিব দিম আমাৰ ঘৰৰে ল'ৰা ছোৱালী কিস্তি কাৰণে আহিছে কিস্তি কাৰণে আহিব নহ'লে কি আহিব আপোনালোকে পইচা দিছে না আমি দিয়া নাই দিব পাৰিব না আজি দিব নোৱাৰোঁ আমি কৰিব পাৰিম আমাৰ ল'ৰা ছোৱালীয়ে যি অৱস্থা কৰি আমি পালি আছোঁ কৰোনা ভাইৰাছৰ বাবে দিয়া লকডাউনৰ বাবে গৃহবন্দী হৈ আছে জনসাধাৰণ যাৰ বাবে দিন হাজিৰা কৰি খোৱা মানুহখিনিৰ বাবে আহি পৰিছে চৰম ভাবুকি এনে এক সংকটৰ সময়ত বন্ধন বেংকৰ কৰ্মচাৰীয়ে এনে কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে 3 মাহলৈ কিস্তিৰ টকা ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছিল কিন্তু চৰকাৰৰ এই নিৰ্দেশনালৈ কেৰেপ নকৰি বন্ধন বেংকৰ কৰ্মচাৰী নামিছে কিস্তি সংগ্ৰহত যাৰ বাবে বন্ধন বেংকৰ কিস্তি ল'বলৈ আহি ৰাইজৰ হাতত আটক হ'ল বন্ধন বেংকৰ কৰ্মচাৰী এই কৰ্মচাৰীগৰাকী বন্ধন বেংকৰ কলগছিয়া শাখাৰ ৰূপম সূত্ৰধৰ বেছিমাৰী গাঁৱৰ বন্ধন বেংকৰ দৃষ্টিগোটৰ সদস্যৰ পৰা কিস্তিৰ ধন তুলিবলৈ গৈছিল ৰূপম সূত্ৰধৰে যাৰ বাবে সৃষ্টি হয় উত্তেজিত পৰিস্থিতিৰ স্থানীয় লোকে কৰ্মচাৰীগৰাকীক কিছু সময় আটকো কৰি ৰাখে কিয় মানে ওপৰৰ পৰা অৰ্ডাৰ আহিছিলে যে মানে আপোনাৰ হেৰি কেইজনমান বাইদেউক ফোন কৰিব যদি কোনোবা বাইদেৱে যদি কিস্তি দিব পাৰে তেতিয়া বাইদেউ কিস্তিখিনি লৈ আহিব কোনে পঠাইছে আপোনাক খবৰ লৈ আহিব কোনে পঠাইছে কোনে পঠাইছে অফিচৰ পৰা পঠাইছে অফিচৰ পৰা অফিচৰ কোন মেনেজাৰে পঠাইছে মেনেজাৰ মানে আপোনাৰ মেনেজাৰ ছাৰৰ ওপৰতো পঠাইছে ওপৰৰ পৰা কল আহিছে পিছত মেনেজাৰ ছাৰে সেইকাৰণে পঠাইছে এনেদৰে চৰকাৰী নীতি নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি বন্ধন বেংকৰ কৰ্মচাৰীয়ে কিস্তিৰ টকা উঠোৱা কাৰ্যৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৰাইজে ব্যুৰো ৰিপৰ্ট নিউজ 100